টু মাই চেনেল। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই বাৰু। কালি ঘৰত সত্যনাৰায়ণ পূজা পাতিম আৰু লগতে মোৰ মাইনাজনীৰ বাৰ্থডে হয় আৰু সকলোবোৰ দেখাই যাম বাৰু, চাই যাব ভিডিঅ'টো। এয়া আমাৰ নিকুমণি বাইদেৱে কিবা ৰেডি কৰি আছিলে আৰু এনেকৈ প্ৰিপাৰেশ্যন চলি আছে অলপকৈ আৰু। কি খাই আছে? পানীপুৰি টেষ্টি। ये पानी पूरी वाला 10 में कितना है भैया? 10 में कितना है? 10 ৰাতিপুৱা 7টা বাজিছে আৰু মই উঠিছোঁ এতিয়া। গা চা ধুই ৰেডি কৰোঁ, পূজাৰী আহিব অলপ পিছত, অলপ ৰেডি কৰোঁ আৰু পূৰা কুঁৱলী ক্ষীৰ বনাবৰ কাৰণে মই ৰেডি হৈছোঁ। এয়া গাখীৰ বহাই দিছোঁ, এতিয়া গাখীৰখিনি অলপ গৰম হ'ব দিম। তাৰপিছত মই জহা চাউল তিয়াই থৈছিলোঁ 1 ঘণ্টামান আগত। পায়স বনাই আছোঁ। চাউলখিনি সিজি অহাৰ পিছত তাৰপিছত কেইটামান ইলাচি ভাঙি দিছোঁ, কাজু দিছোঁ, খিচমিচ, দিছোঁ জোখমতে। অকণ ডাঠ হ'বৰ কাৰণে আপুনি কনডেন্স মিল্ক, আপোনালোকে কনডেন্স মিল্কটো দিব পাৰে, যেতিয়া মানে ডাঠ হৈ যায় আৰু পায়স ক্ষীৰটো খাবলৈ সোৱাদ হয়। দিছোঁ, লৰাই থাকিব আৰু যেতিয়া অকণমান ডাঠ হৈ আহিব তেতিয়া ক্ষীৰটো হৈ যাব। এয়া ক্ষীৰটো ৰেডি হৈ গ'ল। এয়া দাদা চব্জি কাটি আছে। এতিয়া ভাত বহাব দালি বা গিফ্ট কিয় লৈ লাগে? কিয় আনিব লাগে গিফ্ট বা? থেংক ইউ কোৱা তুমি, কিয় আনিব লাগে কওকচোন? আমাৰ দাদা পূজা ৰেডি কৰি আছে। মেইন পূজা কৰাৰ আগতো বহুত ৰেডি কৰিব লাগে ন? অঁ, পূজা ষ্টাৰ্ট হৈ গৈছিলে। সত্যনাৰায়ণ পূজা মানে কমপ্লিট হওঁতে 4 hours 3 hours মান লাগি যায়। ওম অং নম, ওম অং নম, ওম অং নম, ওম অং নম, আং নম, ইং নম, ওই নম, ও নম, দক্ষিণ করে বাম মানে দক্ষিণ বাম দক্ষিণ উদাহরণ আদারণ দক্ষিণ করে বাম দক্ষিণ বাহুরে করে মরিবন আং আং করে বাম বাহুলে পূর্বতে মরিবন আং মধ্যে আং অগ্রে পৃষ্ঠে কৃষ্ণম ভিন্নম ভিক্রম নম নম। এটা মোর এখানে জান না, এখানে তুলে দিতে বামে না আমি ওম দক্ষিণ করে রিংবাতে বাম মানে প্রথম ওম শব্দ কি লগায় ওম নম নম আসমনা করে ওম এটা বলছি না মিয়া এটা ওম নম ও এটা হলো আগে করে আগে করে এই যে মানে আউট দি লাইক itu dia tuh orang boleh takut itu kan jadi itu dia yang bahasa itu lagi itu nanti sekarang itu juga begitu ada kita itu sekarang yang boleh itu boleh dalam kita sekarang ini akhirnya kalau sudah mulai orang itu sistem itu dia apa bisa apa dia tahu dia nggak mau itu mana memang boleh dia nah itu বন্ধু কিছু বলো আর কোনো কোন জায়গায় দিমাগ দিয়ে গেল না হ্যাঁ বন্ধু দিমাগ কোন জায়গায় আমার তাই খুব ভালো লাগছে আমি বেরোনি শুরু করব দিমাগ
পুষ্পং নমঃ পৃথিবী দুর্গৈ ওম কাব্যং নমঃ যথাং কপিত ওম পৃথিবী দুর্গৈ ওম পৃথিবী দুর্গৈ ওম অভ্যং নমঃ অভ্যং নমঃ ওম আসম্যং নমঃ স্থান্যং নমঃ ওম পুরুষি ওম হিরণ্যগর্ভ সমাপতি হিরণ্যগর্ভ সমাপতি জ্যোতিষধারা প্রতিনাম আসি চকানাময় মাকসময় দেবসভাবনা ওম সিদ্ধরিব প্রধান্যে যুগনাগর জ্যোতিষধারা পিণ্ড মান ওম অলয়সম্ভূত গন্ধরাম অলয়সম্ভূত গন্ধরাম ঈশ্বরম সর্বভূতানাম ওম স্নামি ওম ভূর্ণেশ্বম ভমসি হৃদয় সদনমাসিত ভূর্ণেশ্বম ভমসি হৃদয় সদনমাসিত ওম যে দিগুজে সবিজরান যদি ব্রাত এসা আসি সদা মাকসময় দেবসভাবনা ওম জাগর আবার পুষ্পাকৃষ্ণ স্থান শ্রী শ্রীগব আসু অজ্ঞাত মাকসময় দেবসভাবনা ওম শ্রী দেবী লাগজকে ও রাখতে পারছে নম বিক্তরাসায় সংযমকারী নম ওম গড়বস্মিন বিদ্যারূপে কাঞ্চন নগরে অতিমনোরম মণিপুরজন হরকিনা মরণ মহন প্রতিমনঃ আবি আনের মতো প্রতিপদাগ অতি আনন্দ পাত্রা হনতি কার্তিক হন কন্যা রূপবতী হত্যা সমান করে কন্যা দিয়া দিলা জয় করতে বাণিজ্য চলিলা অমিতে দেখলে রোজা রাখো হেতে লাগি সদাই কর হেতে বাসকে কলিলা রে না বেসা কিনা তাতে এক অপাতিলে এ দোকান চলি দাও কিয়া এই অঙ্গবনি হলো কাঞ্চন নগরে পেল বলতে যাতে ব্যবস্থা এই জয় কথা কথা আচ্ছা লড়াই জিমিল থেংক ইউ কোৱা নহয় মই আনিছোঁ থেংক ইউ কোৱা জিলমিল জেঠিমা থেংক ইউ কোৱা কি ক'ব কাৰণে জিলমিল আৰু আমাৰ সৰু বা ছোৱালী ৰুহি দুয়ো মানে ফ্ৰেণ্ড আৰু পূৰা য়েল্ল' কালাৰ পিন্ধাৰ ডাঙৰ বা হয় আৰু ৰেড কালাৰ মেখেলা চাদৰ পিন্ধাৰ সৰু বা হয় ডাঙৰ বা সৰু বা মা ফুৰি আছে সৰু বা ৰুহি মা শুই আছে চ' ব'লা কেক কতো ব'লা এতিয়া ডাঙৰ বা পুৰা ষ্টাইলিছ ডাঙৰ বা আমাৰ ৰুহি আহা সকলোবোৰ এতিয়া যাব ওলাইছে মা দেউতা বাইদেউ খুৰাৰ ল'ৰা তাৰপিছত মোৰ লগৰ দীপ্তি তাৰপিছত জয়ন্ত খুৰাৰ ল'ৰা বাৰ্বি কি বুলি কওঁ ভাই বোৱাৰী
হাজবেণ্ডৰ ডাঙৰ বা মঞ্জু বা আৰু ভাগিন স্মিতা জেমিনৰ মানে খুব ফূৰ্তি আৰু এনেকৈ জেমিনৰ বাৰ্থডে নিজৰ মানুহখিনিৰ লগতে চেলিব্ৰেট কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।